Hello everyone, welcome back to my channel Bindas Jenifar. মই আজি যাবলৈ ওলাইছোঁ মোৰ অফিচৰ পৰা ট্ৰেইনিং দিছে তালৈ বঙাইগাঁৱৰ হোটেল হিমালয়াত আমাৰ সকলো ডিষ্ট্ৰিক্টৰ অফিচৰ ষ্টাফৰ ট্ৰেইনিং আছে মই তাত যাই আছোঁ এইটো বেগ আৰু মোক থ'ব যাই আছে মাহী আৰু আব্বাই এয়া আব্বা আমি আহি পালোঁ বাছ ষ্টেণ্ডত এয়া হৈছে আমাৰ অফিচ ষ্টাফ আৰু দুজনমান আহিব আছে সকলোৱে একেলগে যাম বাইহাটা চাৰিআলিৰ পৰা বঙাইগাঁৱলৈ এয়া আমাৰ বৰ্তমান তিনিওটাৰে বেগ আৰু আহিব আছে আৰু এয়া অফিচৰ পৰা দিয়া লেপটপটো লৈছোঁ লগত আমি গোটেইকেইটা থোপ হৈ বাছখনত উঠিলেও ভিডিঅ'টো উঠাওঁতে দিব পৰা নাই পিছত বাছখনৰো ভিডিঅ' দিম ক'ৰবাত ৰখালে বহি ল'লোঁ গোটেইকেইটা একেলগে এইটো আমাৰ ফাচুটি বা ৰঙীয়া CFLৰ FC হয় আৰু এইজনী আমাৰ ৰাণীৰ FC হয় জ্যোৎস্না বা আৰু বাকীকেইটা আছে আমাৰ কাষে কাষে ষ্টাফৰ মানুহে সকলো বহি আমি যাই আছোঁ ভিডিঅ'টো শেষলৈ চাই থাকিব বাছখনৰ ভিতৰখনে অলপ দেখাই দিওঁ বহুত ডাঙৰ বাছ হয় এইখন আৰু এনেদৰে বঙাইগাঁৱৰ হোটেল হিমালয়াখনো আপোনালোকে দেখা পাব যদি ৰাতি পাই যাওঁ ৰাতিৰ সৌন্দৰ্যটো দেখা পাব আৰু দিনতো দেখাবলৈ চেষ্টা কৰিম দিনত আমাৰ ট্ৰেইনিং চলিব চাই থাকক ভিডিঅ'টো শেষলৈ এই দুজনো হৈছে আমাৰ FC এইজন হৈছে আমাৰ CM ছাৰ বেজেৰা CFL অফিচৰ চাহ তাহ খাবৰ কাৰণে বাছখন ৰখাইছে সকলোৱে হোটেলত চাহ খাবলৈ নামিছে বাছৰ পৰা এইখনেই হ'ল আমি অহা বাছখন ফাইনেলি আমি 3 ঘণ্টাৰ মূৰত বঙাইগাঁৱৰ হোটেল হিমালয়া পাই গ'লোঁ তাত সকলো ছাৰবোৰ আছে আৰু বেলেগ বেলেগ ষ্টাফবোৰ আছে আমি যাই লগ পাম ভিতৰলৈ যাওঁ আমি ৰুমত আহি পালোঁ কাপোৰ কানি খুলিলোঁ এতিয়া ভাত খাব যাম ৰুমটো আপোনালোকক ভালকৈ দেখাওঁ ৰুমটোৰটো আজি নেদেখাওঁ কালি ভালদৰে দেখাম আমাৰ ৰুমটো ভিডিঅ'টো চাই থাকিব আৰু আমাৰ ট্ৰেইনিংবিলাকো দেখাই থাকিম বেলেগ বেলেগ ভিডিঅ' লৈ আহি থাকিম আজি আমি আহি পাইছোঁ মাত্ৰ সানডে আৰু কালিৰ পৰা আমাৰ ট্ৰেইনিং হ'ব
সো সকলোবোৰ আপোনালোকক দেখাই থাকিম, ভিডিঅ'বোৰ চাই থাকিব। এতিয়া আমাৰ সকলো ষ্টাফ লগ লাগি ওপৰত ভাত খাব যাই আছোঁ, মাতিছে, চব লিফ্টত আছোঁ। মই আমাৰ ষ্টাফৰ দুজনীহে চিনি পাওঁ, বাকী সকলোবোৰ অচিনাকিয়ে, লাহে লাহে চিনাকি হৈ থাকিম আৰু। এয়া আমাৰ ইয়াত অফিচৰ বেনাৰ লাগিয়ে আছে ট্ৰেইনিঙৰ। ইয়াতে আমাৰ এইটো ডাঙৰ হল, ইয়াতে খোৱা লোৱাও হয়, তাৰপিছত চাফ চিকুণ কৰি ৰাতিপুৱাৰ পৰা ইয়াতেই ট্ৰেইনিঙো হ'ব। ধুনীয়াকৈ ৰাখিছে, বহুত ডিচিপ্লিন আছে। এতিয়া সকলোৱে নিজৰ নিজৰ ৰুমৰ পৰা আহি আছে, ভাতৰ টাইম হৈছে, ভাত খাবলৈ ৰাতি হৈছে। এনেদৰে আকৌ ব্ৰেকফাষ্ট হ'ব ৰাতিপুৱা, তাৰপিছত ট্ৰেইনিং হ'ব 9:30 পৰা, মাজতে খোৱা লোৱা কিবা কিবি দি থাকিব। এনেদৰে এতিয়া ইয়াত ধুনীয়াকৈ খোৱা লোৱা খাদ্যবোৰ দিছে, ইয়াৰ পৰা আমি এতিয়া লৈ খাব লাগিব। ইয়াত আইটেম কি কি চাওঁ, এয়া দালি, এয়া মিক্স ভেজ ভাজি, আৰু এয়া মাছ বিলাহী জোল, আৰু ভাত, শুকান ৰুটি, পাপৰ, সকলোবিলাক দিছে। আজি ফাৰ্ষ্ট নাইট ডিনাৰ, খাবলৈ ওলাইছোঁ। ভাত খাই বৈ আমাৰ ষ্টাফটোৱে অলপ বহিছে, আকৌ পিছত নিজৰ নিজৰ ৰুমলৈ যাব। এতিয়া অলপ আমি লেকচাৰ মাৰি আছোঁ অফিচৰ বিষয়ে। এতিয়া আমি ৰুমত আহিলোঁ, ৰাতি হ'ল, আমাৰ ৰুমমেট কেইটাও আছে। চ' গুড নাইট এভৰিৱান। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো কৰা নাই। অহাকালি আমাৰ ট্ৰেইনিংবোৰ হ'ব, কেনেকৈ আমি ট্ৰেইনিং কৰোঁ আৰু কি কি কৰোঁ সকলোবোৰ আপোনালোকক দেখাই থাকিম। ভিডিঅ'বোৰ চাই থাকিব। বাই বাই।